নমস্কাৰ ৰাইজ, মিথুৰাজ বাৰ আৰ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ ইউটিউব চেনেলটো এতিয়া 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। মই 7 বছৰৰ আগতে প্ৰায় ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ। প্ৰথমে কিছুমান পেঞ্চিল শ্বেডিং বা স্কেটছিঙৰ তেনেকুৱা টাইমলেছ ভিডিঅ' কিবাকিবি আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহে মই ব্লগ ষ্টাৰ্ট কৰিলোঁ। কিন্তু মানে মোৰ যিটো মানে ৰেগুলেশ্যনটো নাছিলে, মানে সদায় ব্লগ দিয়া নাছিলে, 2 মাহ 1.5 মাহৰ মূৰত, কেতিয়াবা মন গ'লে 6 মাহৰ মূৰত তেনেকৈ দি আছিলোঁ। ইমানকৈ লাগি থকা নাছিলোঁ, সেইকাৰণে মোৰ এনেকৈ বহা নাছিলে সেই ছাবস্ক্ৰাইবাৰখিনি আৰু ভিউজখিনি। কিন্তু এতিয়াৰ পৰা মই পূৰা লাগি গৈছোঁ। ভিউজ মানে সদায় প্ৰায় ভিডিঅ'বিলাক বনাই থাকিম। ছবি অঁকা ভিডিঅ' হওক, বাকী আপোনাৰ শ্বৰ্টছখিনিতো দেখিয়ে আছে, ৰেণ্ডম পিপল আৰ্ট, আকৌ আমাৰ চাইআৰ্টিষ্টৰ ভিডিঅ' হওক, এনেকুৱা ভিডিঅ'খিনি আপোনালোকৰ কাৰণে বনাই যাম। গতিকে আপোনালোকে চাই থাকিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, কেনেকুৱা পায় ভিডিঅ'বিলাক জনাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে সেইবিলাকো জনাব। আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। গতিকে আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। আজি যিহেতু দেওবাৰ, আমাৰ দোকান বন্ধ আছে আৰু মই এতিয়া বৰ্তমান বিহপুৰীয়ালৈ যাবলৈ ওলাইছোঁ। মোৰ অকণমান চুলি তুলি কাটি লওঁ, লুকটো অকণমান চেঞ্জ কৰি লওঁ। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি আছোঁ এতিয়া বিহপুৰীয়ালৈ, গোবিন্দাৰ গান শুনি শুনি। এয়া ৰাইজ চুলি তুলি কাটি দিলোঁ, এয়া দেখিছে। গতিকে এটা নতুন লুক দেখিছে আপোনালোকে। বাকী এতিয়া চেণ্টিংবিলাক কৰিবলৈ আছে, আজি কৰিমগৈ। গতিকে আপোনালোকে চাই থাকক। আমাৰ চাইআৰ্টিষ্ট কেফেৰ মেনুখন লিখি আছোঁ। যিহেতু মানে কিছুমান আইটেম চেঞ্জ কৰিছোঁ আৰু আখৰখিনি বহুত বেয়া হৈ গৈছিলে, একদম মহৰ খাই গৈছিলে। গতিকে নতুনকৈ লিখি আছোঁ। আজি যিহেতু দেওবাৰ, আকৌ লিখিবলৈ টাইমেই নাপাম। গতিকে আপোনালোকক দেখাম কি এতিয়া আমি ৰাখিম, নতুন আইটেম কি ৰাখিম আৰু কি নাথাকিব আগৰ, সেইখিনি দেখাম। গতিকে আমাৰ মেনুখন হৈ গ'ল। ইয়াত আপোনাৰ কিছুমান আইটেম নতুনকৈ এড কৰিলোঁ, যেনেকৈ লেমন টিটো এড কৰিছোঁ আৰু কেচাৰ টিটো এড কৰিছোঁ, আৰু চেণ্ডউইচটো আছিলে আগতে, মাজতে বন্ধ কৰিছিলোঁ, এতিয়া আকৌ এড কৰি দিছোঁ। বাকীখিনি থকাখিনিয়ে আছে আগৰ। তো গধূলি হৈ আহিছে আৰু এতিয়া ছবিখন মই আঁকিবলৈ লৈছোঁ। আৰু আজি ছবিখন যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। এইখন এনেকৈ উলিয়াই লৈছোঁ কপিটো। ব্লেক এণ্ড হোৱাইট, মানে পেঞ্চিল শ্বেডিঙত বনাম। গতিকে আউটলাইনটো বনাই আছোঁ অলৰেডি। আপোনাৰ এইটো আউটলাইনটো বনাই দিলোঁ, এতিয়া শ্বেডিং কৰিবলৈ আছে। লাহে লাহে শ্বেডিং কৰি যাম, দেখাই যাম ভিডিঅ'বিলাক। পূৰা অঁকা ভিডিঅ'টো নেদেখাওঁ, যিহেতু ব্লগ হিচাপে বনাইছোঁ। চাই থাকক আপোনাৰ। ছিংগুলকৈ বনাব লাগিব। এইখন ছিংগুলকৈ এঠি চাইজত এনেকৈ থিয়কৈ বনাব লাগিব। এখন উলিয়াই থৈছোঁ, এইখনো কৰিবলৈ আছে। গতিকে দুইখন আজি কিমান পাৰোঁ, প্ৰথম এইখন কৰি লওঁ। আজি 2 দিন চাগে এইখনত লাগিবই। দোকানতো আঁকিম আৰু ইয়াতো আঁকিম, যিমান পাৰোঁ আৰম্ভটো কৰি লওঁ। দোকানত আৰম্ভ কৰিবলৈ বেয়া, ইয়াত এতিয়া আৰম্ভ কৰিলোঁ যেতিয়া লাহে লাহে কৰি থাকিব পাৰিম। মেইন বস্তুটো আউটলাইনটো মানে ভালকৈ বনাই ল'ব পাৰিলে বাকীখিনি হৈ থাকিব লাহে লাহে। ছবি অঁকাৰ মাজতে একাপ চাহ খাই ল'লোঁ ধুনীয়াকৈ মাহঁতৰ। তাৰপাছত আকৌ আঁকি যাম। পাকঘৰত লাইটৰ পোহৰটো কম আছিলে, সেইকাৰণে আমি আগফালৰ ৰুমটোত আহিলোঁ। ইয়াত এতিয়া টিউবলাইট জ্বলি আছে, ইয়াতে পূৰা ধুনীয়া পোহৰ আহিব। আৰু এটা দৃশ্য দেখাই দিছোঁ আপোনালোকক। স্ন'বেল মোৰ লগতে আহি পিনে এইটো বক্সৰ ভিতৰত সোমাই আছে, চাওক তেনেকৈ। এইটো স্ন'বেল, হয়নে চাওক, স্ন'বেল চাওক এইটো। চক ৰাইজ, আহি পিনে মোক আঁকিবলৈ নিদিয়া হ'লে, একদম অশান্তি কৰি আছে। চক একদম কেমেৰাৰ ফ্ৰণ্টতে বহি লৈছে। কি হ'ল, তই ছবি আঁকি দিবি নি? হা, দেখিছে ৰাইজ, ইয়াৰ নাম স্ন'বেল। একদম কামুৰিবলৈ চক, একদম কামুৰি দিছে একদম। এতিয়া একদম বহুত আলসুৱাকৈ কামুৰি দিয়ে, একদম দুখ নোপোৱাকৈ। এইটো স্ন'বেল, এইটো পিন্ধাই দিম তো। বৰ্তমান এতিয়া প্ৰায় 11:30 বাজি গ'ল আৰু অলপ টোপনি ধৰিছে। দিনটো অকণমান ভাগৰ লাগি আছে। এখন মানে অলপমান হৈছেগৈ, মুখখন অলপমান চেপটো আহিছে আৰু বাকী চুলি তুলি শ্বেডিং কৰিবলৈ আছে। বাকী ইখন মানুহগৰাকীৰ ফটোখন আঁকিবলৈ আছেই। গতিকে
বাকীখিনি কাইলৈ আঁকিম দিনত দোকানত যিমান পাৰোঁ সময় হয় আঁকিবলৈ চেষ্টা কৰিম বাকী চাই থাকক এতিয়া শুই যাওঁগৈ তো কালি দেখিলে সিমানখিনিলৈকে কৰিব পাৰিলোঁ আৰু যিহেতু ৰাতি টোপনি ধৰিলে বহুত আৰু টোপনি ক্ষতি কৰি আজিকালি বৰকৈ মানে আঁকিবলৈ মন যায় যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু এতিয়া চাইআৰ্টিষ্টত আছোঁ আৰু আঁকিবলৈ লৈছোঁ বাকী আপোনালোকে চাই থাকক এতিয়া আকৌ আৰম্ভ কৰক তো ছবি অঁকাৰ মাজতে এতিয়া যিহেতু ঠাণ্ডা বতৰ আমি ইয়াত দেখুৱাই আছোঁ ছবি পূৰা ইয়াত মেহফিল বনি আছে এইফালে টিংকুদা আছে অপৰাজিত আছে কাকুদা আছে শ্যামদা আছে চবেই আমি ইয়াত দেখুৱাই আছোঁ শ্যামদা কিবা এটা কৈ দিয়ক নমস্কাৰ ৰাইজ জুই ফোৱা বতৰ জুই ফোৱাই আছোঁ জয় অসম জয় অসম অলপ মাৰি দিওঁ জিদাত চেল পৰে সেইটো সময়ত আমি বেছি নেবায় গম পায় নে নেবায় নাজানো কি দে এনেকুৱা কপালখনে বেয়া তো ৰাইজ মই এটা কথা ভাবিছোঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাবলৈ লৈছে সেইবাবে ভাবিছোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ আৰু ইয়াৰ ছেকেণ্ড পাৰ্টটো মানে নেক্সট ভিডিঅ' যিটো ব্লগ বনাম তাত মই ছবিকেইখন ধুনীয়াকৈ দেখাই দিম ফ্ৰেমিং কৰাৰ পৰ্যন্ত আৰু বেলেগ বেলেগ যিখিনি কৰোঁ ব্লগ আকাৰে দি দিম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব মোৰ আৰু ইনষ্টাগ্ৰাম চেনেলটো মোৰ ফ'ল' কৰিব মিথুৰাজ বৰা আৰ্ট বুলি আছে যিটো ইনষ্টাগ্ৰাম চেনেলত মই এতিয়া যিটো আমাৰ ৰেণ্ডম পিপল আৰ্ট তাৰ চিৰিজটো দি আছোঁ আৰু এতিয়া এপিছ'ড 9লৈকে আমি পাইছোঁগৈ আৰু বিশেষকৈ সেইটো ইয়াত ইউটিউবতো শ্বৰ্টছ হিচাপে দিয়া আছে দুইটাতে ইউটিউবৰ চেনেলতো আপোনালোকে পাব আৰু লগতে মোৰ ফেচবুকতো আৰু ইনষ্টাগ্ৰামত দুইটাতে ৰীল হিচাপে পাব ফেচবুকত মিথুৰাজ বৰা বুলি আছে অনলি গতিকে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰিছে বহুত বহুত ধন্যবাদ জনাইছোঁ তেখেতসকলক আৰু ভিডিঅ'বিলাক চাই থাকিব সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ বাকী আজি ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ